তোমাক আজি এটা ফ্ৰুট দেখাম দেই ধুনীয়া হয় নে এইটো ডেটছ কেঁচা হৈ আছে ইয়াৰে আজি জুচ বনাই দিম দেই তোমাক খাবা ৰেড ডেটছ অৰ জজবি আৰু একেবাৰে সাধাৰণ ভাষাত যদি কওঁ ৰঙা কেঁচা খেজুৰ ইয়াৰে হালধীয়া ৰঙৰ এবিধো পায় পিছে মই এইবিধ ফল আমাৰ লোকেল ষ্টলৰ পৰা কিনা নাই দেই আনিছে মোৰ বাইদেৱে মুম্বাইৰ পৰা তেওঁলোক তাতেই থাকে ৰিচেণ্টলি ঘৰলৈ আহিছে মুম্বাইত বোলে এইবিধ ফলৰ এতিয়া ছিজন চলি আছে সেইবাবে এগালমান ঘৰলৈ বুলিও লৈ আহিলে খজুৰৰ গছ পিছে আমাৰ ইয়াতো আছে কিন্তু চাইজটো ইয়াতকৈ বহুত সৰু হয় এনেকুৱাটো আমাৰ পিনে মই বজাৰত কেতিয়াও দেখা নাই আপোনালোকৰ ফালে যদি দেখিছে জনাব মই গোটেইখিনি খেজুৰৰ গুটি উলিয়াই ভালদৰে গ্ৰাইণ্ড কৰি চাকি ললো মই অলপ পিছে পানী ব্যৱহাৰ কৰিছো ফলবিধ নেচাৰেলি ইমানেই মিঠা আৰ্টিফিচিয়েল সুইটনাৰৰ কোনো প্ৰয়োজনেই নাই ফুল অফ ফাইবাৰ এণ্ড এণ্টিঅক্সিডেণ্ট জান মানুহ ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব